You're never gonna make it, you're not good enough. There's a million other people with the same stuff. You really think you're different? Man, you must be kidding. Think you're gonna hit it, but you just don't get it. It's impossible, it's not probable, you're irresponsible. Too many obstacles, you gotta stop it, yo. You gotta take it slow, you can't be a pro. Don't waste your time no more. Oh, fuck you to tell me what to do. I don't give a damn if you say you disapprove. I'm gonna make my move, I'm gonna make it so. And I'll do it 'cause it's what I wanna fucking do. 'Cause all these opinions and all these positions, they come in millions, they park in your vision. But no, you can't listen, that shit is all physics. Hello guys and welcome back to my YouTube channel again. And আশা কৰো সকলোৰে ভাল আৰু এতিয়া আমি গৈ আছো টুৱাৰ্ডছ বৰহুলা তো বৰহুলাত মানে বহুত দিন হ'ল ষ্টান্ট প্ৰেক্টিছ কৰা নাই মই আৰু কমেণ্টতো বহুতে কৈ আছে যে প্ৰণৱ দা ষ্টান্ট প্ৰেক্টিছ লাগে ষ্টান্ট ভিডিঅ' লাগে তো মই ইমান প্ৰপাৰ ষ্টান্ট ৰাইডাৰ নহয় বাৰু মই এতিয়া প্ৰেক্টিছ কৰি আছোঁ বাট যিমানখিনি বাৰু বহুত দিন ভাবিলোঁ ময়ো প্ৰেক্টিছ কৰা নাই তো প্ৰেক্টিছ কৰি আহোঁ অলপ আৰু ব্লগ এটা বনাই দিওঁ বুলি তো এতিয়া আমি ৰজাবাৰী চাইডে আহি আছোঁ আৰু এইখিনিতে মানে অভি আছে আৰু হেমন্ত আৰু ইহঁতক আগতে দেখিছে অভি মানে ইণ্ডিপেণ্ডেঞ্চ ৰাইডৰ পৰা আমাৰ চিনাকি ইহঁতৰ তাৰ লগত ব্ৰ' এইখিনিতো মানে প্ৰিয়মহঁত আছে তো সিহঁতলৈ নৰখোঁ আজি মানে তামাম লেট হৈ গৈছে আৰু এতিয়া 4টা বাজি পাৰে হ'ল অ'কে আজি গোটেই চিনাকিকেইটাকে লগ পাইছোঁ ব্ৰ' তোমালোকক মানে আজি লগ কৰিবলৈ টাইম নাই মানে দেৰি হৈছে তো বেয়া নাপাবা নেক্সট টাইম আহিলে পাক্কা লগ পাম মানে এতিয়া মেইন কি হ'ল মানে ষ্টান্ট প্ৰেক্টিছ কৰোঁ আৰু হেমন্ত আৰু অভি এইখিনিত ৰখি আছে তো ইয়াতে সিহঁতক লগ কৰি লওঁ এণ্ড দেন দানিছটো বৰহুলাৰ পৰা কেতিয়াবা ফোন কৰিছে ঠিক নাই তাৰ কাৰণে চৰি ব্ৰ' মানে অলপ আজি কলেজৰ পৰা আহিলোঁ অলপ দেৰি হৈ গ'ল তো সেইকাৰণে অলপ লেট হৈ গৈছে মানে আৰু এতিয়া টাইম হৈ গ'ল 4:09 ক্লক তো একো নাই বাৰু অলপ দেৰি মানে আধা ঘণ্টামান ষ্টান্ট প্ৰেক্টিছ কৰিম আৰু হুইলি ষ্টপি কিবাকিবি প্ৰেক্টিছ কৰিব লাগিব মানে এনেই নৰ্মেল হুইলিটোতো পাৰোঁ বাৰু বাট মানে অকণমান লং হুইলি মাৰিবলৈ আজি চেষ্টা কৰিব লাগিব এইকেইটা ল'ৰাকেইটা ব্ৰ' গ্ৰাফিক চাফিক কৰি মজা লাগিছে মিটাৰ কি হ'ল 390 মিটাৰ আনিছিলে নি অ'কে গাইছ অভিকো লগ পাই গ'লোঁ আৰু মানে ই কি কৰিছে মানে তাত 200খন কমপ্লিটলি মানে 390 বনাবলৈ চেষ্টা কৰি আছে মানে মডিফাইটো ভাল লাগিছে তো মানে সি 390 মিটাৰ অৰ্ডাৰ দি থৈছিলে তো মিটাৰটো বোলে কাম নাই কৰা কিবাকিবি অকণমান ফল্ট হৈছে মানে ৰেডিয়েটাৰ ফেনখন চলি যায় আৰু কিবা মানে RPMটো শ্ব' নাই কৰা বুলি কৈছে আৰু ইয়াৰ এতিয়া বাইক মানে কমপ্লিটলি মানে ফ্ৰণ্টৰ পৰা নেকেড হৈ আছে হেডলাইটছ নাই মিটাৰ নাই তো একদম পূৰা খালী বাইকখন আৰু এক্সজষ্ট লগালে নেকি এক্সজষ্ট নাই লগা মানে গেছকেটটো খোলা আছে নেকি চাউণ্ডটো অলপ বেলেগ আহিছে আৰু 390 মানে কমপ্লিট 390 লুকছ আহি থাকে ইয়াৰ বাইকখনত মানে কোনো এদিনে মানে পটককৈ ক'ব নোৱাৰে বাকী অকল এক্সজষ্টডাল লগোৱা নাই 390 নিচিনাকৈ তো 200 এক্সজষ্টডাল দেখিয়ে গম পায় মানে এখন 200 বুলি আৰু হেণ্ডেলডাল মানে কি হ'ল 200খনত মানে চিলভাৰ কালাৰ আহে তো এতিয়া বেছি ব্লগ নকৰোঁ ডাইৰেক্ট গৈ একদম ষ্ট্ৰাণ্টৰ জেগাত লগ কৰি আছোঁ লেটছ গো বাডি অ'কে গাইছ তো বৰহুলা চাৰিআলি পাই গ'লোহি আৰু এতিয়া কিমান কি ষ্টান্ট কৰিব পাৰোঁ চাওঁ দানিছে বোলে কিবা ৰলিং বাৰ্ণআউট চাৰ্ণআউট মাৰিব এইকেইদিন মানে তাৰ অকণমান প্ৰব্লেম এটা হৈ আছে বোলে তাৰ মানে অকণমান হেয়াৰ ফল হৈছে তো সেইকাৰণে এই হেলমেটটো অকণমান কম দি ইউজ কৰিছে সেইকাৰণে মানে আজি হেলমেট পিন্ধা নাই আৰু হেয়াৰ ফল মানে তামাম হেয়াৰ ফল হৈছে ইয়াৰ অ'কে গাইছ তো এতিয়া এনেই অকণমান ABS অফ কৰি ল'লোঁ মানে এইকাৰণে ABS ফেলিয়াৰ চাইনটো আহি আছে তো এইখিনি ষ্টপি দুটামান মাৰি চাম এনেই নোৱাৰোঁ আৰু নৰ্মেলকৈ এনেই ট্ৰাই এটা কৰি চাওঁ চাইকেলৰ পৰা পৰিছে বাইকৰ পৰা নহয় অ'কে ষ্টপি এটা মাৰি চাওঁ এইখিনিতে ষ্টপি ইমান নোৱাৰোঁ মানে মই অ'কে হুইলি আমাৰ এইবিলাক কেমেৰামেনে কি উঠাইছে আৰু দেই মোৰ GoProত যিমান উঠাইছে মই দেখাম বাৰু এইটো ভাল পৰিছে অ'কে গাইছ তো এতিয়া দানিছে কিবা খেল দেখাব বোলে ঐ ষ্টপি এটাকে দেখাই দিয়া ভালকৈ আহি গ'ল মজা অ'কে ফুলটো
ইয়াৰ আহে বেছি মোৰ আহে খালি ষ্টপিং মানে ষ্টপিং আহে তো মানে মই ষ্টাৰ্ট কৰিবলৈ হ'লে ইয়াতে ABS-টো খুলি লওঁ মানে এই মিটাৰত অন অফ কৰি নাথাকোঁ মানে কেতিয়াবা নহ'লে হেৰি জানো ইয়াতে এইটো কাপলাৰটো আছে কাপলাৰটো লগাই দিলেই হৈ গ'ল আৰু বছ মানে এইটোৱে খেলটো ABS অফ কৰিবলৈ ষ্টাৰ্ট কৰিলে ভাল গাইছ তো এতিয়া আমি ঘৰলৈ আহি আছোঁ ষ্টাৰ্ট কৰি মেলি আৰু আন্ধাৰো হৈ আহিছে পূৰা মানে তো পূৰা জল্দি আহি আছোঁ আৰু অভিযান পিছত যে এইখনতো হেডলাইট নাই মানে অ'কে আকাশো আহি গ'ল অ'কে গাইছ তো আজিৰ ভিডিঅ'টো আৰু বেছি বেলেগ একো নাই তো আজিৰ ভিডিঅ'টো ইমানে গাইছ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলত যদি নতুন দেন ছাবস্ক্ৰাইব কৰিব আৰু 3K হ'বলৈ মোৰ বেছি ছাবস্ক্ৰাইবাৰ নালাগে আৰু মানে অনলি 100 ছাবস্ক্ৰাইবাৰ লাগে তো 3K কৰি দিয়া জল্দিছে জানো তোমালোকে কৰি দিবা আৰু যোনে যোনে মোৰ ইনষ্টাত ফ'ল' কৰা নাই তো ইনষ্টাত ফ'ল' কৰি দিয়া মানে ইনষ্টাটো ভাল ছাপৰ্টে দিছে অলপ কমি আছে ইউটিউবতকৈ মানে ইনষ্টাত 2K ফলোৱাৰ ডান হৈ গ'ল তো আৰু অলপ মৰম দি দিয়া ইনষ্টাটো 3K কৰি দিয়া মানে ইকুৱেল হৈ থাকিলে ভাল লাগে ন সমান মৰম দিয়া ইউটিউবত যেনেকৈ তোমালোকে মোক মৰম দিছা ইনষ্টাটো অলপ মৰম দি দিয়া আজিৰ ভিডিঅ'টো ইমানে যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলত যদি নতুন দেন ছাবস্ক্ৰাইব কৰিব তো বাই বাই গাইছ হোপ ইউ সি ইন মাই নেক্সট ভিডিঅ' টিল দেন বাই বাই